হেল্ল' গাইজ সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজি পুনৰ এটি বায়োগ্ৰাফি ভিডিঅ' লৈ আহিছোঁ আৰু কাৰ বায়োগ্ৰাফি লৈ আহিছোঁ নিশ্চয় গম পাইছেই। আৰু ব'লক তেনেহ'লে আজি বায়োগ্ৰাফি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে কাৰ বায়োগ্ৰাফি জানিব বিচাৰে আমাৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰিব। আৰু আগৰ ভিডিঅ'ত যিসকলে কমেণ্ট কৰিছে তেওঁলোকক ভিডিঅ'সমূহ দিবলৈ চেষ্টা কৰিছোঁ। লগতে তেওঁলোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ কমেণ্ট কৰাৰ বাবে। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াও ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ সুন্দৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আগলৈকৈ পাই থাকিবলৈ। ব'লক তেনেহ'লে আজিৰ ভিডিঅ'ৰ মাজলৈ যাওঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, ৰং টিভি চেনেলত সম্প্ৰচাৰিত হৈ থকা এখনি জনপ্ৰিয় ধাৰাবাহিক হৈছে মেঘমল্লাৰ। আৰু মেঘমল্লাৰ ধাৰাবাহিকত অভিনয় কৰি থকা এটি জনপ্ৰিয় চৰিত্ৰ হৈছে নিবিড়। আৰু নিবিড় আচলতে কোন হয়, তেওঁৰ আচল নাম কি, ঘৰ ক'ত, তেওঁৰ আচল পৰিচয় কি, সম্পূৰ্ণ জনাম এই ভিডিঅ'টোত। জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব আপোনালোকে। মেঘমল্লাৰ ধাৰাবাহিকত অভিনয় কৰি থকা জনপ্ৰিয় চৰিত্ৰ নিবিড়ৰ আচল নাম হৈছে হৃতিক নাথ। তেখেতে শিক্ষা গ্ৰহণ কৰিছিল কলিয়াবৰ কলেজ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিত তেওঁ অধ্যয়ন কৰিছিল। তেওঁৰ ঘৰ হৈছে নগাঁও জিলাত, কিন্তু বৰ্তমান তেওঁ কৰ্মসূত্ৰে গুৱাহাটীত থাকে। হৃতিক নাথে মেঘমল্লা ধাৰাবাহিকত অভিনয় কৰাৰ উপৰিও তাৰ আগতে কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছে। তেওঁ মায়াবিনী ধাৰাবাহিকত অভিনয় কৰিছিল আৰু বৰ্তমান তেওঁ গুণগুণ ধাৰাবাহিকখনতো অভিনয় কৰি আছে এটা জনপ্ৰিয় চৰিত্ৰত। আৰু মেঘমল্লা ধাৰাবাহিকখনত তেওঁ নিবিড়ৰ চৰিত্ৰত অভিনয় কৰিছে। আৰু নিবিড়ৰ চৰিত্ৰত তেওঁৰ অভিনয় চাই কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। লগতে তেওঁক যিসকলে ভাল পায় এটা লাইক কৰিব। তেনেহ'লে লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ আহিলোঁ, ধন্যবাদ।